নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে নিউজ ট্ৰেণ্ডিং অসম আজি হৈছে 14 ফেব্ৰুৱাৰী আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব জনাইছো আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি খুবেই ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এইবাৰ এজাহাৰ দাখিল কৰিছে সংখ্যালঘুৰ ফালৰ পৰা এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে সংখ্যালঘু সংগঠনে মুখ্যমন্ত্ৰীয়ে সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে ভাৰতীয় নাগৰিকক অপমান কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰো অভিযোগ সংখ্যালঘুৰ দিছপুৰ থানাত এজাহাৰ দাখিল কৰিলে এইবাৰ মুছাই মুছলিম ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দাখিল কৰিলে এই এজাহাৰ আৰু মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এইবাৰ সংখ্যালঘু দল সংগঠনে মুখ্যমন্ত্ৰীয়ে সংবিধান বিৰোধী কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে ভাৰতীয় নাগৰিকক অপমান কৰাৰ অভিযোগ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰীয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ সংখ্যালঘুৰ জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ কংগ্ৰেছৰ বৃহৎ জয়লাভ দক্ষিণাত্য আধিপত্য এইবাৰ কংগ্ৰেছৰ এক ডাঙৰ খবৰ জনাইছো সমগ্ৰ ৰাজ্যবাসীক কংগ্ৰেছৰ বৃহৎ জয়লাভ দেখিবলৈ পোৱা গৈছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ মুখ ঠেকেছা আৰু কংগ্ৰেছৰ বৃহৎ জয়েৰে দক্ষিণাত্যত এইবাৰ আধিপত্য কংগ্ৰেছৰ নগৰ নিগম নিৰ্বাচনত বিজেপিৰ মুখ ঠেকেছা দেখিবলৈ পোৱা গৈছে 1400ৰো অধিক ৱাৰ্ডত কংগ্ৰেছৰ শেষ হাকি আৰু তেলেংগানাৰ নগৰ নিগম নিৰ্বাচনত শূন্য হ'ল এইবাৰ বিজেপি আৰু 715টা ৱাৰ্ডত জয়লাভ বিআৰএছৰ আৰু ইয়াৰ বিপৰীতে বিজেপিয়ে লাভ কৰে কেৱল 261টা ৱাৰ্ড আৰু অন্যহাতে অন্যান্য দলে লাভ কৰিছে 251খনকৈ আসন আৰু 116খন পৌৰসভাৰ 2582টা ৱাৰ্ডৰ ভিতৰত কংগ্ৰেছ শীৰ্ষত আছে আৰু কংগ্ৰেছৰ বৃহৎ জয়লাভ দেখিবলৈ পোৱা গৈছে বিধানসভা নিৰ্বাচনৰ পূৰ্বে এইবাৰ বিজেপিৰ মুখ ঠেকেছা বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ মুখ ঠেকেছা আৰু কংগ্ৰেছৰ বৃহৎ জয়েৰে এইবাৰ দক্ষিণাত্যত আধিপত্য দেখিবলৈ পোৱা গৈছে জনাইছো ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আজি অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমলৈ আহিয়েই কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাইছো সবিস্তাৰে খবৰ আজি অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুৱা 9:50 চাবুৱাৰ এয়াৰফিল্ডত উপস্থিত হৈছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু চাবুৱাৰ পৰাই মৰাণলৈ ৰাওনা হ'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু মৰাণৰ ইএলএফত IAFৰ এয়াৰ শ্বট 30 মিনিটৰ বাবে অংশ ল'ব মোদীয়ে আৰু মৰাণৰ এয়াৰ শ্বট ভাগ ল'ব 16খনকৈ বিমানে আৰু ইএলএফত অৱতৰণ কৰিব কেইবাখনো যুঁজাৰু বিমান আৰু ৰাফেল সুখয় যুঁজাৰু বিমানে ভাগ ল'ব এয়াৰ শ্বট 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে মৰাণৰ ইএলএফ আৰু মৰাণৰ পিছতেই প্ৰধানমন্ত্ৰী মোদীয়ে উভতি আহিব গুৱাহাটীলৈ আৰু প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব উত্তৰ গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলংখন আৰু লাচিত ঘাটত অনুষ্ঠিত হ'ব দলং মুকলি অনুষ্ঠান আৰু লাচিত ঘাটৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব IIMৰ অস্থায়ী চৌহদ আৰু ইয়াৰ পিছতেই প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব 100খন ই-বাছ আৰু খানাপাৰাৰ বিজেপিৰ বুথ সন্মিলনত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু সন্ধিয়া পুনৰ দিল্লীলৈ উভতি যাব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু আজি অসমলৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিয়েই কেইবাটাও কাৰ্যসূচীত ভাগ ল'ব দেশৰ প্ৰধানমন্ত্ৰীগৰাকী জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ লাখ লাখ ভোটাৰৰ নাম কৰ্তন ভোটাৰ তালিকাৰ পৰা নতুনকৈ কৰ্তন কৰা হৈছে এই লাখ লাখ ভোটাৰৰ নাম এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগবঢ়াইছে কেতবোৰ বিস্ফোৰক মন্তব্য জনাইছো সবিস্তাৰে খবৰ গতিকে খবৰটি দিয়াৰ আগত যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে সাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'খন ভাল লাগিলে ভিডিঅ'খনত এটা কৈ লাইক কৰি দিয়ক এছআৰৰ পিছত এইবাৰ অসমত হ'ব SIR পুনৰ লাখ লাখ সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰা হ'ব আৰু অসমত SR প্ৰক্ৰিয়া সফলৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা আৰু SIRৰ জৰিয়তে কৰ্তন হ'ব লাখ লাখ ভোটাৰৰ নাম আৰু ইতিমধ্যে প্ৰায় 11 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে আৰু SRৰ পিছতো হাৰি চোৱা অবৈধ লোকৰ নিস্তাৰ নাই বুলি এক প্ৰকাৰ
মন্তব্য কৰা হৈছে আৰু 2027 চনৰ ভিতৰত অসমত সম্পূৰ্ণ হ'ব SIR প্ৰক্ৰিয়া আৰু SRৰ পিছত এইবাৰ অসমত হ'ব SIR আৰু পুনৰ লাখ লাখ সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰা হ'ব আৰু SRৰ পিছত এইবাৰ অসমত আহি আছে SIR পুনৰ লাখ লাখ সন্দেহযুক্ত ভোটাৰৰ নাম কৰা হ'ব নাম কৰ্তন জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ আজি হৈছে 14 ফেব্ৰুৱাৰী গতিকে আজি কিছুমান যুৱক যুৱতীয়ে পালন কৰিব ভেলেণ্টাইন ডে আৰু কোনেও এইবাৰ পালন কৰিব নোৱাৰিব ভেলেণ্টাইন ডে জাগিছে এইবাৰ বজৰং দল এক ডাঙৰ খবৰ জনাইছোঁ যিহেতু দেখিবলৈ পোৱা যায় যে এই 14 ফেব্ৰুৱাৰীৰ দিনাই কিছুমান অপ্ৰীতিকৰ কাণ্ড সংঘটিত হয় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত এইবাৰ বজৰং দল ওলাই পৰিছে কোনেও পালন কৰিব নোৱাৰিব ভেলেণ্টাইন ডেৰ বিৰোধিতা এইবাৰ হিন্দুত্ববাদী দল সংগঠনৰ আৰু ভাঙি লণ্ডভণ্ড ভেলেণ্টাইন ডেৰ অনুষ্ঠানৰ সামগ্ৰী বজৰং দলৰ নেতাকৰ্মীৰ প্ৰি ভেলেণ্টাইন অনুষ্ঠানত প্ৰৱেশ আৰু এখন ইনষ্টিটিউটত আয়োজন কৰিছিল এই অনুষ্ঠান আৰু অনুষ্ঠানত প্ৰৱেশ কৰি বজৰং দলৰ প্ৰতিবাদ আৰু ইন্দোৰ এখন ইনষ্টিটিউটত বজৰং দলৰ গুণ্ডাগিৰিৰ অভিযোগ আৰু আপোনালোকৰ মতে ভেলেণ্টাইন ডে পালন কৰিব লাগে নে নালাগে সেয়া জনাওক আমাৰ কমেণ্ট বক্সত ভেলেণ্টাইন ডেৰ নামত অশ্লীলতাৰ দাবী বজৰং দলৰ আৰু পৰিস্থিতি ভয়ংকৰ হৈ পৰাত উপস্থিত হয় আৰক্ষী আৰু আগতীয়া জাননী নিদিয়াকৈ অনুষ্ঠান আয়োজনৰ অভিযোগ উত্থাপন কৰা হৈছে আৰু বজৰং দলৰ কাণ্ডৰ পাছতেই ছাত্ৰ ছাত্ৰীৰ মাজত হয় প্ৰতিক্ৰিয়া ভেলেণ্টাইন ডেৰ এদিন পূৰ্বেই ইন্দোৰত এই ঘটনা কোনেও পালন কৰিব নোৱাৰিব ভেলেণ্টাইন ডে আৰু ভেলেণ্টাইন ডেৰ বিৰোধিতা কৰি ওলাই আহিছে হিন্দুত্ববাদী দলে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিন গাৰ্গৰ পৰা লাখ লাখ টকা লুটিছিল দুই দেশৰক্ষীয়ে আৰু মহাপ্ৰতাৰক নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক জুবিনৰ লগত থাকি জুবিনৰ বুকুত কামুৰিছিল দুই দেশৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে জুবিন গাৰ্গৰ সৈতে প্ৰবঞ্চনা কৰিছিল নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য 2018 বৰ্ষৰ মাৰ্চৰ পৰা জুবিনৰ দেশৰক্ষী হিচাপে কাম কৰিছিল নন্দেশ্বৰ বৰা আৰু 2018 পৰা 2025 বৰ্ষলৈ নন্দেশ্বৰৰ একাউণ্টত জমা হৈছিল 45,30,133 টকা আৰু নন্দেশ্বৰৰ চৰকাৰী দৰমহা 220% অতিৰিক্ত ধন জমা হৈছিল একাউণ্টত আৰু ইয়াৰে 4,12,400 টকা নগাঁও ঘৰৰ পৰা আত্মীয়ই বেংকত জমা কৰিছিল আৰু 1,35,351 টকা কৃষাণু দাসে জমা কৰিছিল নন্দেশ্বৰৰ একাউণ্টত আৰু 3,33,400 টকা জমা কৰিছিল মৃদুপন পাঠকে আৰু 59,600 টকা ৰিদীপ দাসে জমা কৰিছিল নন্দেশ্বৰৰ একাউণ্টত আৰু একাউণ্টত ধন জমা কৰা আটাইকেইজন আছিল সিদ্ধাৰ্থ শৰ্মাৰ ঘনিষ্ঠ আৰু নন্দেশ্বৰক দিয়া এই সমগ্ৰ ধনৰাশি আছিল প্ৰয়াত জুবিন গাৰ্গৰে কিন্তু নন্দেশ্বৰ বৰাই সেই ধনখিনি উভতাই দিয়া নাছিল জুবিন গাৰ্গক আৰু জুবিনৰ ধন আত্মসাৎ কৰিছিল নন্দেশ্বৰ বৰাই একেদৰে পৰেশ বৈশ্যৰ বেংক একাউণ্টতো খেলিমেলিৰ তথ্য পাইছিল 2022 পৰা 2025 চনলৈ পৰেশ বৈশ্যৰ একাউণ্টত জমা হৈছিল 36,93,339 টকা আৰু ইয়াৰে 15 লাখ টকা ঋণৰ নামত লৈছিল পৰেশ বৈশ্যই আনহাতে 18 লাখ টকা সুইপ ক্ৰেডিট হৈছিল পৰেশ বৈশ্যৰ একাউণ্টত আৰু এই সকলো তথ্য আদালতত দাখিল কৰিছে SITয়ে আৰু জুবিনৰ লগত থাকি জুবিনৰ বুকুত কামুৰিছিল দুই দেশৰক্ষীয়ে 2022 চনৰ পৰা 2025 চনলৈ পৰেশ বৈশ্যৰ একাউণ্টত জমা হৈছিল 36,093